হেল্ল' গাইজ, কি খবৰ? আজিও মই যোৱা ভিডিঅ'টোত যিটো টপিকৰ ওপৰত কথা পাতিছিলোঁ সেইটো টপিকৰ ওপৰতে কথা পাতিম। জানো এইবিলাক টপিকত ভিডিঅ' বনালে ভিডিঅ' নচলে, যাৰ কাৰণে যোৱা ভিডিঅ'টোত মোৰ 100টা ভিউজো নহ'ল। যদি এতিয়া মই ছোৱালী বোৱাৰীৰ ভাইৰেল ভিডিঅ' উঠাই আনি ৰোষ্ট কৰোঁ, তেতিয়াহ'লে মোৰ ভিডিঅ'টো হাজাৰ হাজাৰ ভিউজ আহিব আৰু কম সময়তে মোৰ চেনেলটো গ্ৰ' হ'ব, সেইটো ময়ো ভালদৰে জানো। কিন্তু মোক তেনেকুৱা ধৰণৰ ফকতীয়া ভিউৱাৰ্ছো নালাগে আৰু তেনেকুৱা ধৰণৰ ছোৱালী বোৱাৰীৰ ভাইৰেল ভিডিঅ' খুচৰি উঠাই আনি ৰোষ্ট কৰা থাৰ্ড ক্লাছ মক্কেল ৰোষ্টাৰ হ'বলৈ মোৰ মন নাই। শৃংখল চলিহাৰ ওপৰত বনোৱা যোৱা ভিডিঅ'টো যোনে চাইছে তেওঁলোকে এইটো ভিডিঅ' ভালদৰে বুজিব, আৰু যিবিলাকে চোৱা নাই যোৱা ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আগতে সেইটো ভিডিঅ' চাই লোৱা, নহ'লে এইটো ভিডিঅ' একো ধৰিব নোৱাৰিবা। তো শৃংখল চলিহাৰ এটা কল ৰেকৰ্ডিং নিউজ চেনেল বিলাকত বৰকৈ চলি আছে, য'ত তেওঁ কৈছে যেনেকৈ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত আপোনাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বৰাক ভেলীত। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ? এটা একদম স্পষ্ট কথা, খিলঞ্জীয়াৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব। এজন ডকাইতে আমাৰ খিলঞ্জীয়া মানুহৰ ভূমি দখল কৰি থৈছে, সেই ডকাইতজনৰ বিৰুদ্ধে মাত মাতিবলৈ যোৱাৰ কাৰণে মোক এতিয়া গুণ্ডা উপাধিৰে কিছুমান মানুহে মোক বিভূষিত কৰিছে গুণ্ডা উপাধিৰে। কিন্তু দেশ জাতি মাটিৰ কাৰণে, খিলঞ্জীয়া মানুহৰ কাৰণে, অধিকাৰৰ কাৰণে যদি মাত মাতিলে আমি গুণ্ডা হয়, আমাৰ নিচিনা গুণ্ডাৰ সমাজত প্ৰয়োজন আছে। নাই দাদা, তুমি ভুল, কাৰণ তোমাৰ নিচিনা গুণ্ডাৰ আমাৰ সমাজত প্ৰয়োজন নাই। কাৰণ তোমালোকৰ নিচিনা গুণ্ডাৰ কথা শুনিলে বা তোমালোকৰ শাসনত শোষিত হ'লে আফগানিস্তানৰ নিচিনা একেই অৱস্থা হ'ব অসমতো। কাৰণ জাতি জনগোষ্ঠীৰ মাজত একতা মিলা প্ৰীতি সকলো নোহোৱা হ'ব, ফলত চাৰিওফালে বিশৃংখলতাৰ পৰিৱেশ হ'ব, আৰু তেতিয়া তোমালোকৰ নিচিনা পাপত গজা কেইটাই জাতিক লৈ লেতেৰা ৰাজনীতি কৰিবলৈ সুবিধা হ'ব, আৰু যাৰ ফলত আমি স্বাধীন দেশৰ নাগৰিক হৈও পৰাধীন হৈ থাকিব লাগিব। গোচৰ দিছে বুলি শুনিছো, আৰু দেশ জাতিৰ কাৰণে, অসম নামৰ মাজনীৰ কাৰণে আমি আগতেও জেললৈ গৈছো, আকৌ জেললৈ যাবলৈ আমি প্ৰস্তুত আছো। কিন্তু অসমীয়া জাতি সত্তাটোৰ লগত, খিলঞ্জীয়া মানুহৰ লগত কেতিয়াও বীৰ লাচিত সেনাই কম্প্ৰমাইজ নকৰে, আপোচ নকৰে। আমি আমাৰ এই সংগ্ৰামী ধাৰা অব্যাহত ৰাখিম। শৃংখল দা, এইখিনিতে কওঁ, ভাল কামৰ কাৰণে জেলত যোৱাটো একো লাজৰ কথা নহয়, বৰঞ্চ গৰ্বৰ কথাহে। আপুনি বুলি নহয়, দেশৰ কাৰণে সকলোৱে কিবা নহয় কিবা কৰিব বিচাৰে, বা দেশৰ কাৰণে ভাল কৰি জেলত যাব লাগিলে ময়ো কুণ্ঠাবোধ নকৰোঁ। কিন্তু অসম মাতৃৰ নাম লৈ তোমালোকৰ নিচিনা লেতেৰা ৰাজনীতি কৰি জাতি জনগোষ্ঠীৰ মাজত একতা ভাঙি বিভেদৰ সৃষ্টি কৰি যদি তুমি জেললৈ যাবলৈ সাজু আছা, তেতিয়াহ'লে ধিক্কাৰ দিছো তোমাক আৰু তোমাৰ লগতে তোমাৰ সতীৰ্থ হওক। কাৰণ বীৰ লাচিত বৰফুকনক অকল অসমতেই নহয়, গোটেই ভাৰতবৰ্ষতে সকলোৱে জানে আৰু সকলোৱে শ্ৰদ্ধা কৰে। সেই স্থলত তোমালোকে লাচিত সেনাৰ নাম লৈ এইবিলাক কৰিলে তোমাৰ লগতে তোমাৰ সতীৰ্থ সহ তোমালোকৰ সংগঠনক সন্মান দিয়াৰ পৰিৱৰ্তে পগলা কুকুৰ খেদাহে দিব। হয়, যিহেতু ইতিমধ্যে প্ৰশ্ন হৈছে যে আপুনি আইন হাতত তুলি লৈছে, এই সন্দৰ্ভত আপুনি কি ক'ব? মই কেনেকে আইন হাতত তুলিলো? তেখেতে দখল কৰি ৰাখিছে। আজি 2018 চনৰ পৰা তেখেতক খালী কৰিবলৈ কৈ আছে, তেখেতে দোকানখন খালী কৰা নাই, ডিড অফ এগ্ৰিমেণ্ট নাই। এটা আইন ভংগ তেখেতেহে কৰিছে, আৰু আইন ভংগকাৰীৰ বিৰুদ্ধে আমি কথা কৈছো আৰু আগলৈও কৈ যাম। তুমি যদি আইন হাতত তোলা নাই, তেতিয়াহ'লে মই তোমাক ৰোষ্ট কৰি মই আইন হাতত তুলি লৈছো নেকি? বেঞ্চত তই কি বালবুকি আছা? যদি তোমালোকে সঁচাকে মহিলাগৰাকীক সহায় কৰিব গৈছা, তেতিয়াহ'লে ভালদৰে ভদ্ৰভাৱে সহায় কৰা, তাৰে বিপৰীতে ইমান উশৃংখল অভদ্ৰামী কিহৰ? যিহেতুকে বহু লোকে ইতিমধ্যে মন্তব্য কৰিছে, তেওঁলোকে জনাইছে যে যি সম্পূৰ্ণ ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ মাজমজিয়াত, এই ঘটনা সন্দৰ্ভত আপুনি প্ৰথমতে শিৱসাগৰ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰিব লাগিছিল, তাৰ পিছত আৰক্ষীয়ে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে হয়। কিন্তু আপুনি যিহেতুকে নিজাববীয়াকৈ 48 ঘণ্টাৰ সময় ইতিমধ্যে ধাৰ্য কৰিছে, 48 ঘণ্টা সময় তেওঁলোকক ধৰি দিছে, গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব? এটা কথা স্পষ্ট, শিৱসাগৰ আৰক্ষী চকীৰ পৰা সেই মানুহগৰাকী ঘৰলৈ 1.5 কিলোমিটাৰ বাটো নহয়, 1.5 কিলোমিটাৰ বাটো নহয়। আৰক্ষীয়ে এই কথা ইতিমধ্যে গম পাইছিলে, আৰু আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেহে আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হলো। তো মানি ললো বঙালী সম্প্ৰদায়ৰ মানুহজনে মহিলাগৰাকীৰ মাটি দখল কৰি আইন ভংগ কৰিছে, কিন্তু তোমালোকে সেই দোকানীজনক তেনেকে ধমক দিয়াৰ উপৰি গোটেই জাতি জনগোষ্ঠীক উদ্দেশ্যে বেয়াকৈ কোৱাটো কিমান যুক্তিসংগত? যদি লোকেল পুলিচে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, তেতিয়াহ'লে আগৰ ভিডিঅ'টোতো মই কৈছিলো, যদি মহিলাগৰাকীৰ মাটি দখল কৰিছে তেতিয়াহ'লে তেওঁৰ মাটিখিনি উলিয়াই দিবলৈ আইন আছে, আৰু যদি লোকেল পুলিচে একো কৰা নাই তেতিয়াহ'লে কোৰ্ট আছে। তাৰে পৰিৱৰ্তে কিহৰ এইবিলাক দাদাগিৰি? গতিকে বেলেগৰ ভুলটো আঙুলিয়াব যায় নিজৰ ভুলবিলাক আওকাণ কৰি নিজকে সকলো ক্ষেত্ৰতে শুদ্ধ বুলি ভাবিলেই নহয়, হয়তো কেতিয়াবা নিজৰো ভুল হ'ব পাৰে। গতিকে নিজৰ ভুলবিলাকো অলপ চাব লাগে, অকল বেলেগৰ ভুলবিলাকেই খুচৰিলে নহয়, নিজৰ ভুলবিলাকো শুদ্ধ কৰিব লাগে। আগতে নিজে শুদ্ধ হৈহে পিছত বেলেগক শুধৰাব লাগে। ধন্যবাদ। জয় অসম।